एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं आसो तेजपुर एटा धुनिया एटा विशिष्ट ठाईत और जत नेकी सकलोए जाने सकलोए परिचित और तेजपुरतो पूरा मैं इतना बहुत बार आहिसु याते और नाम होइसे चित्रलेखा उद्यान माने कलपार्क बुली कय और तेजपुर एटा फेमास जगह बुली कलेও भूल নহয় और हेकारणे আজি एटा जिहेतु जुलाई माह और गरम बंध मोर एजनी भागिन ताई बोले फुरे तो ताइक লৈ আহিছোঁ और मोर सरू बेबीटोको লৈ আহিছোঁ ताइक बाये লৈ আছে और मैं केने भिडिओটো स्टार्ट কৰি দিছোঁ तो आपलोকক ভালকে দেখাম तो কেনেকুৱা লাগে জনাব और या ताइक লৈ আছে ताइ পুৰা শুয়ে গল উপায় নাই और লৈ আহিছোঁ ফুৰিবলৈ আহিছোঁ और এখন প্ৰাকৰ বিষয় সকলোৱে চাগে শুনি আছে और যোনে যোনে জানে যোনে আহিছে তেওঁলোকেতো বুজিছে চাগে কিমান ভাল লাগে তো মই সকলোখিনি দেখাবলৈ চেষ্টা কৰি আছো তো চাই থাকক ভিডিঅ'টো কলেজে বোলা আমি চলাওঁ তো এয়া চলাবলৈ আহিলোঁ কিন্তু মই একেবাৰে নাজানো কাৰণ কি মই এখন চলাবলৈ নাজানো বুলি ক'বলৈ মানে কাৰৰ নিচিনা আৰু এয়া ৰখি আছোঁ মই জেগাতে ঘূৰি আছোঁ বহুত হাঁহি উঠিছিল কিন্তু আৰু उपाय ना और ताई कारण मैं उठिलोगो तक कि बिराट हाई उठिसे मैं एकदम बहुत जमनी लगिसे एकेबारे मैं चलाब पारा ना और ये लड़ा दुटाई माने मोर कानी चलाब पारा ना सिहतेও নোৱাৰে नाजानो और किन्तु एया मोर लड़ाजने तीनजन लड़ा थाके देखाई दिसे और तेनेके चलाई आसो किन्तु मैं एजेगातेই घूरी आसो और बिराट हाई उठिसे मोर बिराट जमनी लगिसे সেইকাৰণে ওপৰতে উঠি ধুনীয়াকৈ দেখাইছে অকমান অকমান পাৰিম বাৰু পাৰিছোঁ আৰু ইয়া মোক ল'ৰাটোৱে দেখাই আছে কেনেকৈ কৰিব লাগে আৰু মই একেবাৰে এক্সপিৰিয়েঞ্চ নাই এইবিলাক কাৰণ কি কাৰ চলোৱা মানুহে পাৰে মইতো একেবাৰে পৰা নাই বহুত হাঁহি উঠিছিল এতিয়া অলপ অলপ পাৰিছোঁ আৰু হ'লেও মানে ল'ৰাকেইটাৰ মাজত মোক ফচি যাব সিহঁতকে মই খুন্দিয়াই দিওঁ মানে এনেকেই মই চলাই আছোঁ লাষ্টত আকৌ ল'ৰাজন গৈছে মোৰ ওচৰত আকৌ দেখাইছে আকৌ মই চলাবলৈ ট্ৰাই কৰিছোঁ কিন্তু মোৰ দ্বাৰা হোৱাই নাই কিন্তু লাষ্টত অকণমান ট্ৰাই কৰিছোঁগৈ আৰু बहुत शिकोৱাৰ পিছত অকণমান মই চলাইছোঁ আৰু মানে নিজে নিজে নহ'লে এবাৰ গৈ মই ৰখি যাওঁ এবাৰ মই ধুনীয়াকৈ চলাই আহি আছোঁ মানে ৰখা নাই আৰু ধুনীয়াকৈ গৈ আছোঁ হ'লেও খুন্দা খাম নেকি ঠিক নাই আৰু এতিয়া নাই মই চলাই আছোঁ ধুনীয়াকৈ চলাই আছোঁ পাৰিছোঁ আৰু এয়া পুৰা আমি গৈ আছোঁ খোজকাঢ়ি আৰু ধুনীয়া ভিউ হয় আৰু বহুত ভাল লাগে তাত গৈ এটা কাৰণে ভাল লাগে চাৰিওফালে গ্ৰীণ পুৰা সেউজীয়া পৰিৱেশেৰে একদম ভৰি থাকে আৰু মোৰ এজনী ভাগিন তাই বিৰাট ফূৰ্তি পাইছে মানে তাই এবাৰ প্ৰথম গৈছে মইতো বাৰু গৈছোঁৱেই আগতেও কিন্তু তাই এবাৰ প্ৰথম গৈছেতো বিৰাট ফূৰ্তি আজি কলপাৰ্কত মানুহ আছে বাৰু ঢেৰে মানুহ আছে আজি মানুহ নাথাকিব বুলি ভাবিছিলোঁ কিন্তু কাৰণ কি আজি শুক্ৰবাৰ হয় কিন্তু মানুহ আজি ঢেৰে আছে মানে আহিছে কাৰণ কি এইটো মাহত মোৰ মতে দেওবাৰ শনিবাৰ বুলি নহয় মানে সকলো দিনতে মানুহ থাকিব কাৰণ কি এতিয়া গৰম বন্ধ দিছে সকলো পোৱালিৰে স্কুলবিলাক বন্ধ তো চব আহিবই আৰু বাৰ হিচাপত নহয়
আৰু এইফালৰ পৰা এনেকৈ গাড়ী চাড়ী গৈ থাকি দেখি দিব পাৰি দেই, কিন্তু মানে এইখিনি এনেকৈ বন বন আছেতো, তো ভালকৈ নেদেখি কিন্তু গম পায়। আৰু এইফালে মিষ্টাৰ আৰু এইফালে বা আহি আছে আৰু আমি দুইজনে খোজকাঢ়ি গৈ আছোঁ। এয়া নাও চলাই আছে পানীত, কিন্তু আমি এতিয়া নচলাওঁ কাৰণ কি ঢেৰ পানী হৈছে। অঁ ক' কাছ অঁ নহয় কাছ কিবা বুলি কয় সেইটো জানো কি কয়, অঁ কাঠফুলা। তাৰপিছত কাৰণ কি পানীটো বহুত হৈ গৈছে আৰু তেনেকৈ ভয়ো মানে বেয়াও লাগে মানে, সেইকাৰণে আৰু নচলাওঁ আমি। আৰু এনেকুৱাত বিভিন্ন ধৰণৰ ফটো এনেকৈ আৰ্ট কৰি থৈছে বাৰু, তো যিমানকণ পাৰিছোঁ আপোনালোকক ভিডিঅ'টো দেখাইছোঁ, তো চাই যাওক। এইটো কেণ্টিন হয়, ইয়াত খাব পাৰি যিকোনো বস্তু খাবলৈ মন গ'লে। আমি বৰ্তমান খোৱা নাই, খাম অলপ পিছতকৈ কেইডৰাকৈ। এতিয়া ধুনীয়াকৈ চাই লওঁ, কাৰণ কি এইবাৰ প্ৰথম আহিছে ভাগিনটো, সেইকাৰণে সেইফালেও আছে বাৰু জোলনা, মানে চাই লৈছোঁ। মোক এৰি থৈ গুচিয়ে গৈছিলে, মই কিন্তু বেগাই আহি আছোঁ। এয়া গৈ আছে, তো মই এতিয়া আহি আছোঁ স্পীডত। ইয়াতে জাপি ফটো আৰু মেপৰ ফটো মানে ডাঙৰকৈ বনাই থোৱা আছে। ফটো বুলি নহয়, এনেকৈ মানে কি বুলি কয় চিমেণ্টে হ'ব চাগে বনাই থৈছিলে, তো মই ভিডিঅ' নকৰিলোঁ সেইকণ, আৰু মই ফটো উঠাই থৈছোঁ, তো ফটো দেখাই দিম। এইফালে আৰু পাৰ্কত ভালকৈ ফূৰ্তি কৰিব নোৱাৰিলোঁ, কাৰণ কি বৰষুণ দি দিলে, অৱস্থা পূৰা বেয়া হৈ গ'ল। আৰু সেইকাৰণে এতিয়া আহি গ'লোঁ গণেশ ঘাটলৈ, মানে তাৰপৰা ওলাই গণেশ ঘাট গুচি আহিলোঁ। আৰু এই গণেশ ঘাটত আমি ৰখি আছোঁ, বহুত বৰষুণ দি দিলে, উপায় নাই। আৰু এয়া মই ৰখি আছোঁ, আৰু বৰষুণত তিতি বুৰি অৱস্থা নাই। আৰু গণেশ ঘাটখনো ভালকৈ নেদেখালোঁ, কাৰণ কি মই আগৰ ভিডিঅ'ত মোৰ আছে, মই গণেশ মন্দিৰ সকলোবোৰ দেখাই থোৱা ভিডিঅ' আছে। এভৰিৱান, এতিয়া ঘৰ আহি পালোঁ। ক'লপাৰা গৈ আজি ইমান এটা ভাল নালাগিল, মানে কিয় ক'লোঁ, ইমান বৰষুণ দিলে, মানে পোৱালিবিলাকে খেলিবও নাপালে ভালকৈ, আৰু খেলা ধূলা কৰিবও নাপালে, তো আমাৰে মনটো বেয়া লাগে, কাৰণ সিহঁতৰ কাৰণেই গৈছিলোঁ। এয়া তাই আহি এতিয়াই বহি আছে, আৰু মন চন বেয়া, তাই ভালকৈ খেলিব নোৱাৰিলে যিহেতু। আৰু এতিয়া কি কৰিম আৰু উপায় নাই আৰু। তো এতিয়া ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ' আজি কোনোবাই যদি নতুনকৈ আহিছে মোৰ চেনেলত, প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যদি মৰম দিয়ে, তেতিয়াহে মই আগুৱাই যাব পাৰিম। আৰু আজিলৈ ইমানখিনিয়ে ক'লোঁ, লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।